বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন ওদালগুৰি জিলা আৰু কলাইগাঁও আঞ্চলিকৰ সহযোগত যি বিগত কিছুদিন ধৰি বাংলাদেশত হিন্দুসকলৰ ওপৰত অবাধ অত্যাচাৰ চলি আছে তাৰে এটা প্ৰতিবাদী সমাদল উলিয়ালোঁ। যোৱা কেইদিনমান আগতে বাংলাদেশত ময়মনসিংহ জিলাৰ এটা গাৰ্মেণ্ট ফেক্টৰী তাৰ কৰ্মচাৰী আছিল দীপু চন্দ্ৰ দাস। তেখেতৰ বিনা দুখত অকল এটাই দুখ আছিল, তেখেত সনাতনী হিন্দু। দীপু চন্দ্ৰ দাস সনাতনী হিন্দু হোৱাৰ বাবে কিছু বাংলাদেশী মৌলবাদী অপশক্তিয়ে নিৰ্মমভাৱে দীপু চন্দ্ৰ দাসক হত্যা কৰিলে। তাৰ প্ৰতিবাদতে আজি আমি এই প্ৰতিবাদী মিছিল উলিয়ালোঁ। অত্যন্ত দুৰ্ভাগ্যজনক, নিন্দাজনক, গৰিহণাযোগ্য যে দীপু চন্দ্ৰ দাস পুলিচৰ ওচৰত গৈছিলে প্ৰাণ ৰক্ষা কৰিবলৈ। পুলিচৰ ওচৰত যোৱাৰ পিছতো তেখেতক পুলিচে লগত লৈ যায় এই মৌলবাদী অপশক্তিসমূহৰ ওচৰত গতাই দিছে। তাৰপিছত ৰাস্তাতে দীপু চন্দ্ৰ দাসক পিটি অৰ্ধমৃত্যু কৰিছে, আধা মৰা কৰি তেখেতক এটা গছত বান্ধি জ্বলাই দিছে। ইয়াতকৈ ধিক্কাৰজনক, নিন্দাজনক আৰু গৰিহণাযোগ্য কাম কি হ'ব পাৰে পৃথিৱীত। মহম্মদ ইউনিছ যিজনে অন্তৰ্বৰ্তীকালীন বাংলাদেশ চৰকাৰটো চলাই আছে, শ্বেখ হাছিনা বাংলাদেশৰ পৰা বিতৰতি হোৱাৰ পিছত মহম্মদ ইউনিছ এজন শান্তি নোবেল বিজয়ী এজন ব্যক্তি। এই শান্তি নোবেল বিজয়ী ব্যক্তিজনৰ চৰকাৰৰ দিনত এনেকুৱা কাম কেনেকৈ হ'ব পাৰিছে? মহম্মদ ইউনিছ শান্তিৰ নোবেল পোৱা যোগ্য মানুহ নহয়। আমি মহম্মদ ইউনিছক যিটো নোবেল পদ দিছিলে সেইটো আমি খাৰিজ কৰিবলৈ আহ্বান জনাইছোঁ। আমি ভাৰত চৰকাৰৰ প্ৰতি আমি এটা অনুৰোধ জনাইছোঁ আজি এই কলাইগাঁৱৰ পৰা, যে বাংলাদেশত যিখিনি হিন্দু আছে তেওঁলোকক যাতে সুৰক্ষা প্ৰদান কৰিবলৈ যিখিনি ব্যৱস্থা আছে সেইখিনি ব্যৱস্থা কৰে। প্ৰয়োজনত ভাৰত চৰকাৰে যিটো নৰেন্দ্ৰ মোদী আমাৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ প্ৰধানমন্ত্ৰী ভাৰতৰ নৰেন্দ্ৰ মোদী দেৱক আমি অনুৰোধ জনাইছোঁ, আমি সনাতনী হিন্দু হিচাপে অনুৰোধ জনাইছোঁ, প্ৰয়োজনত যদি বাংলাদেশ চৰকাৰে তাতে থকা হিন্দুসকলক সুৰক্ষা দিব নোৱাৰে, প্ৰয়োজনত বাংলাদেশৰ ওপৰত যিকোনোবাৰে আক্ৰমণ কৰি পৃথক এটা হিন্দু ৰাষ্ট্ৰ বনাই হ'লেও তাতে থকা হিন্দুখিনি সংস্থাপিত কৰে যেন। নহ'লে তাতে আপোনাৰ যেতিয়া বাংলাদেশ স্বাধীন হৈছিলে, ভাৰতে বাংলাদেশ স্বাধীন কৰি দিছিলে 1971-ত, তাত তেতিয়া 34% হিন্দু আছিলে, এতিয়া তাতে 12% বা 13% হিন্দু আছে। আমাৰ হিন্দুখিনি তাতে সংখ্যালঘুত পৰিণত হৈ গৈছে। এই সংখ্যালঘুখিনিক তেওঁলোকে নিৰ্যাতন কৰি আৰু শেষ কৰি দিবলৈ ওলাইছে। আমি ভাৰত চৰকাৰক অনুৰোধ জনাইছোঁ যাতে প্ৰয়োজনত বাংলাদেশৰ যিকোনো কূটনীতিক কৌশল কৰি বাংলাদেশৰ হিন্দুসকলক ৰক্ষা কৰে। এই নৰেন্দ্ৰ মোদীৰ কাৰ্যকলাপ যদি আমাৰ ভাৰতত বা বাংলাদেশত অকল সুৰক্ষা নহয় তেতিয়া কেতিয়া হ'ব? আমি নৰেন্দ্ৰ মোদীক অনুৰোধ জনাইছোঁ, কৰজনে অনুৰোধ জনাইছোঁ যে তাতে থকা হিন্দু বাংলাদেশীৰ ওপৰত যিখিনি অত্যাচাৰ চলাই আছে হিন্দুখিনিক বাংলাদেশীয়ে, সেইখিনি যাতে বন্ধ কৰাৰ ব্যৱস্থা কৰে। এইখিনিয়ে মোৰ ক'ব লগা। ধন্যবাদ।